হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিন পিছত এটা ব্লগ লৈ আহিছোঁ। এই ব্লগটোৰ কথা বহুত দিন আগতে কৈছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ বহুত টেকনিকেল ফল্টৰ কাৰণে। মানে কি ইমান ডাঙৰ ডাঙৰ ফাইল আছিলে, ট্ৰাই কৰিলোঁ দুটামান এডিটাৰ, কিন্তু হেং মাৰি যায়, ছেভ নহয় ফাইলটো, এনেকুৱা অলপ কষ্টত এটা দুটা ক্লিপ। প্লাছ আগতে কৈছোঁ আপোনালোকক কি কিছুমান বস্তু মোবাইল সন্মুখত থাকিলে কৰিব নোৱাৰি, কাৰণ মোবাইলটো সেইদিনা বহুত আপ ডাউন হৈছে। তো এইখিনি বস্তু এডিট কৰি কেইটামান ক্লিপ উলিয়াইছোঁ অফ ৰোডৰ দিনৰ। তো চাই থাকক, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ চাই আছে। থেংক ইউ, ভালে থাকিব, ৰাইট ছেফ, ষ্টে ছেফ, জয় অসম, বাই বাই। First water crossing. Nice. Hello. Bye 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 bye. একোৱে দেখা নাপায় দেখোন ধূলি। আপোনালোকেতো একোৱেই দেখি পোৱা নাই চাগে। মোৰ গোটেই ভিজিল পিছফালে। Oh my god. মা কসম। Let's go. খিচো জায়গা জায়গা, লেটস গো। মজা। গাইজ 10% হোৱা নাই, ফাটি গৈছে আৰু আছে বোলে আগত। স্ক্ৰীনখন অলপ চাফা কৰি দিছোঁ আপোনালোকক। এতিয়া দেখি পাইছে সেয়া ট্ৰেইল বোলে আৰম্ভ হোৱাই নাই। কি যে কয়, বেয়া কথা, ইমান বেয়া কথা কয়। ৰাস্তা চাওক না, ৰাস্তাই নাই। টাং টুং কিবা কিবি লাগি
বাপ রে বাপ ৰাস্তা বহুত টানছেতো বাইক এইখিনিত পাথৰটোত তই কিন্তু আৰামছে ওলাই গৈছা অঁ সেইটোৱে মইন ৰখি আস্তে 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 যাওক যাব বহুত ফেফনি শুনিব আজি গাইজ দেই বেয়া নাপাব অলৰেডি ফেফাই আছো এক্সট্ৰিম অফ ৰোডিং দে ৰখি দিওঁ আহক পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ ইয়াত এটা পকা ধান নাই ডাঙৰ পাহাৰৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি ঐ টেকনিকেল বাট অলপ টেকনিকত যাব লাগিব आइए भैया मोटोमोल এতিয়া বাৰু অহা ৰাস্তাটোৱে ৰিটাৰ্ণ হৈ আছোঁ নাজানো কোনখিনিলৈকে যায় নে কি হয় লেটছ সি এক্সট্ৰিম ক'ত লৈ আহিছে ৰে
এই যে কি ৰাস্তা এহে অফৰোড এনেই আমি পথাৰত চলাই থাকোঁ এহে আচল অফৰোড বাপ্পা ঐ ক'ত আনছে এ লোকেশ্যন বহুত ধুনীয়া কিন্তু কষ্ট সমানে মুঠতে গৈ আছোঁ আৰু মেটাপ যোনফালে আমিও সেইফালে লোকেশ্যন চাওক না লোকেশ্যন চাওক বাকী আমাৰ কষ্টটো বাদ দিয়ক আমিওতো ফূৰ্তিয়ে কৰি আছোঁ সেইটো কষ্টত নপৰে কিন্তু ভাগৰ বহুত লাগে সঁচা কথা পুৰা মুখ ধুলি ধুলি হৈ গৈছে
ধুনীয়া জেগা, বেহতৰিন বেহতৰিন বুলি কৈছে। তো গোটেইখিনি শেষ কৰি ফাইনেলি আহি যোৰাবাট পালোঁ। এতিয়া তেজপুৰ অভিমুখে যাম। চাহ একাপ লৈছোঁ, চাহ একাপ খাই লওঁ। এইটো বহুত দৰকাৰী বস্তু। চাহ একাপ খাই লওঁ, তাৰপিছত ওলাই দিম ডাইৰেক্ট। বাকী যদি ভাল পালে চাই পেলাই ব্লগটো, তেনেহ'লে প্লিজ লাইক কৰি দিব। আই ন' চবৰে ভাল পোৱা কণ্টেণ্ট নহয় এইটো, কিন্তু যোনে যোনে ভাল পাইছে প্লিজ লাইক কৰি দিব। বহুত কষ্ট কৰিছোঁ কণ্টেণ্টৰ নামত। লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, টিল দেন টেক কেয়াৰ, ষ্টে ছেফ, ৰাইড ছেফ, জয় অসম, বাই বাই।